चिरां जिल्लायाव हाग्रा बिफाना मोनसे गिदिर जाफुंसारदों। चिराङाव आयेन बेरेखायै खावनानै लाबोनाय दंफांजों लोगोसे गंस्नि मोसौ गारि आरो मा 13 मोसौ मिथुनखौ हमनो हादों। चिरां जिल्लानि रुनिकाटा फरेस्ट रेन्जनि सिङाव थानाय भारत भुटान सिमानि रिफु रिजार्भ हाग्रा एबा साननैसो सिगां इभिक्सन खालामनाय अदालगुरि ओनसोलनि गामिनिफ्राय आयेन बेरेखायै खावनानै लाबोनाय गोबां बिबांनि दंफांजों लोगोसे गंस्नि मोसौ आरो मा 13 मोसौ मिथुनखौ हमनो हानायाव जाफुंसारदों। हाग्रा बिफाननि मावथिफ्रा फोरमायनाय बादिब्ला सुरांनिफ्राय बोखांनो हानाय दंफांनि बेसेना खमैबो 20 लाख रांनि बांसिन जागौमोन। उनाव हमनो मोननाय दंफांजों लोगोसे मोसौ मिथुन आरो मोसौ गारिखौ सनितपुर हाग्रा बिफाननि मावख'आव दोनफैदों। আমি যোৱা ৰাতি এটা ওদালগুৰি বুলি জাগাৰ নাম এই সন্মুখত মানে ৰাস্তা ধুনীয়াকৈ ৰাস্তা আছে, গাড়ী ঘোঁৰা আৰু কিছুমান তেনেকুৱাই টায়াৰ গাড়ী, গৰু গাড়ী এইবিলাক 2 নম্বৰী কাঠ চোৰাং মানুহ আছিলে। তাৰপাছত আমি সেই দণ্ডিত এম্বুজ পাতিছিল। এম্বুজ পতাৰ পাছত মানে ৰাতি 1:30মান বজাত এই গৰু গাড়ীখন লৈ আহিছিল। তাৰপাছত আমি ধৰিব পাইছিলোঁ। গৰু গাড়ীখন কেইখন হ'ব? গৰু গাড়ী আৰু গৰু গাড়ী আপোনাৰ 7খনমান আছে। 7খনৰ বেছি আছিল। এখনটো আমি এৰি দিলোঁ। এই এৰি দিয়াৰ কাৰণে এম্বুজটো ইহঁতে গম নাপায়। এৰি দিয়াৰ কাৰণে মানে গোটাই এই এখন পাৰ হোৱাৰ লগে লগে মানে গোটাই বাকী গাড়ীটো গোটাই ইয়াৰ পিছে পিছে আহিছিল। এইখনটো আমি এৰি দিলোঁ, তাৰপিছত বাকীটো আমি গোটাই ধৰিব পাৰিলোঁ। আৰু গৰু কেইটা আছে? গৰু এটা মানে ৰছী ছিঙি এটা পলাই গ'ল আৰু জাগাৰে গৰু ক'ত গ'ল আমি পিছা কৰিলোঁ, নাপালোঁ। তো কেইটা ধৰিব সক্ষম হৈছে আপোনালোকে গৰু? এতিয়া আমি গৰুটো ধৰিছোঁ আমি টোটেলি 13টা। তাৰপাছত গোটেই হেৰিটো হিচাপ কৰিব গ'লে নাই কমে 20 লাখমানৰ হেৰিটো আমি ধৰিব পাৰিছোঁ। আৰু খাট গৰু গাড়ী আৰু গৰু সেয়া টোটেল 20 এজনো ধৰিব পৰা নাই, চব পলাইছে। মানুহ চব পলাইছে। চব পলাইছে।